হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু বহুত দিনৰ মূৰত ভিডিঅ' লৈ আহিলোঁ। এয়া দেখিছে পুৱাৰ আলহী মণ্ডলটো আহিয়ে মানে চিৰিত বহি লৈছে আৰু ব্ৰেড আছিলে, সিহঁতক ব্ৰেড দি দিলোঁ আৰু এনেকৈ মাজে মাজে আহি থাকে। ধুনীয়াকৈ চিৰিত বহি লয়, তেতিয়া কিবা নহয় কিবা দিয়া যায়। আৰু কেইটামান আছে একেবাৰে জাকেদি আহে, বহুত উৎপাত কৰে মানে। আৰু এনেকৈ আহিলে ভালো লাগে মনটো, বস্তুবিলাক ধুনীয়া কৰি লৈ লয়, একো মানে ডিষ্টাৰ্ব নাই আৰু। আৰু এইটো বেলেগ এদিনৰ ভিডিঅ' হয়। সিদিনা বহুত বৰষুণ দি আছিলে আৰু ডাইৰেক্ট আহি মানে চিৰিত বহি গ'ল আৰু বনোৱা ৰুটি আছিলে, ভাবিলেও তাক দি দিওঁ। চাওকচোন ইমান ধুনীয়া কৰি লয় ৰুটিখন। আৰু বান্দৰক ৰুটি দিয়া দেখা পাই আমাৰ মনৰো খাবৰ মন গ'ল ৰুটি। ভিডিঅ'টি চাই যদি আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এৰিছোঁ, বাই।